Hello friends, welcome back to my YouTube channel. So মই বহুত দিন ব্লগ আনিব পৰা নাছিলোঁ, মানে মোৰ অসুখ হৈ আছিলে। এতিয়াও চৰ্দি অকণমান আছে, তথাপিও ডক্টৰক দেখাই মানে ভাল পাইছোঁ আৰু চ' সেইকাৰণে ব্লগ আনিব পৰা নাছিলোঁ। আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে মোকো জনাব। চ' ময়ো এনেকৈ বেমাৰৰ কাৰণে ভালকৈ পঢ়িব পৰা নাছিলোঁ, আজিৰ পৰা পঢ়ো বুলি ভাবিছোঁ ভালকৈ। আৰু এতিয়া মৰ্ণিঙৰ সময়, পঢ়াৰ আগতে টেবুলখন অকণমান চফা কৰি ল'লোঁ, কাৰণ লেতেৰা হৈ থাকিলে পঢ়িও ভাল নালাগে আৰু কনচেনট্ৰেটো কৰিব নোৱাৰি। সেইকাৰণে তাৰপিছত একাপ কফি বনাই ল'লোঁ। আৰু তাৰপিছত ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আহিলে। একচুৱেলি মই এইটো টেব অৰ্ডাৰ কৰিছিলোঁ, কাৰণ ফোনৰ পৰা পঢ়িলে ডিষ্ট্ৰেক্ট হোৱা যায় আৰু মোৰ তেনেকৈ লেপটপ বা টেব আগতে লোৱা হোৱা নাছিলে। সেইকাৰণে এইটো অৰ্ডাৰ কৰিছিলোঁ, অ'প্পো পেড SE বুলি। তো এইটো 4G আৰু ৱাইফাই দুইটাই কানেক্ট কৰিব পাৰি। চ' ষ্টুডেণ্টৰ কাৰণে ভাল আৰু কম বাজেটতে। চ' সেইকাৰণে এইটো লওঁ বুলি ল'ব পৰা নাছিলোঁ, কিন্তু আজি মানে আহি পালে আৰু অৰ্ডাৰটো। চ' এইটোতে গোটেইখিনি এপ, মই পঢ়া যিখিনি এপ আছে সেইখিনি গোটেইকেইটা ডাউনলোড ইয়াতেই কৰি ল'লোঁ। এতিয়া আৰু ফোনটোত এতিয়া ল'ব নালাগিব। চ' এতিয়া মই ফাৰ্ষ্ট শ্লটটো মোৰ আৰম্ভ কৰিলোঁ। ইয়াতে ক্লাছ কৰিছোঁ, চ' আজি ক্লাছ কৰি ভাল লাগিছে আৰু তাৰপাছত আকৌ মোৰ এটা পাৰ্চেল আহিব আছিলে এমেজনৰ পৰা, মানে ইয়াৰ এটা কাভাৰ অৰ্ডাৰ কৰিছিলোঁ, সেইটো আহিলে। ত' তাৰপিছত অকণমান কাপোৰ ধুব আছিলে, তো সেইখিনি মেচিনত উঠাই দি থ'লোঁ সেইখিনি। ত' ইয়াত হৈ থাকিব আৰু এই ডাবুলৰ প্ৰভিজনেল লিষ্টখন দিছিলে, চ' সেইখন মই চোৱা নাছিলোঁ ক'ত কিমানে এপ্লাই কৰিলে। চ' মই ধুবুৰীত এপ্লাই কৰিছিলোঁ। তাত যে চাওঁ, তাত কিবা 1300 কিবা 90 নে কিবা তেনেকৈ এপ্লাই কৰিছিলোঁ। চ' আৰু হায়েষ্ট কৰিছে কামৰূপ মেট্ৰ'ত। চ' এতিয়া এক্সাম ডেটো যিহেতু ওলাইছে 1 ফেব্ৰুৱাৰী নে 2 ফেব্ৰুৱাৰী হয় নহয়, মই ভালকৈ চোৱা নাই বাৰু এইটো এক্সাম ডেটটো। চ' এতিয়া বেছি সময় নাই আৰু হাতত 2 মাহ আছে ভালকৈ। চ' চিৰিয়াছ কেণ্ডিডেটবিলাকে আগৰ পৰাই পঢ়ি আছে, কিন্তু নতুনকৈ যিসকলে প্ৰিপেৰেশ্যন কৰিম বুলিছে সিহঁতেও অলপমান বেছিকৈ পঢ়ি পিনে কাভাৰ কৰিলেই হ'ল আৰু চিলেবাছটো যেনে তেনে। চ' এতিয়া এইটো মোৰ ছেকেণ্ড শ্লট আছিলে। ইয়াত মোৰ কাৰেণ্ট এফেয়াৰ্ছ মানে কৰি আছিলোঁ 2025-ৰ। আৰু আপোনালোকে যে ডাবুলৰ কাৰণে মানে ক'ৰ পৰা কাৰেণ্ট এফেয়াৰ্ছটো কাভাৰ কৰি আছে মোক জনাবচোন কমেণ্ট বক্সত। মানে মই ভালকৈ তাৰ মানে চ'ৰ্চটো পোৱা নাই আৰু ক'ৰ পৰা পঢ়োঁ, আৰু মই মেথছ ৰিজনিং এইবোৰ এতিয়া চোৱা তেনেকৈ হোৱা নাই। মই ইংলিছ আৰু জিকেখিনিতে এতিয়া গুৰুত্ব দি আছোঁ, আৰু কম্পিউটাৰ জিকেখিনিও আছে, সেইখিনিও চোৱা হোৱা নাই বাৰু এতিয়ালৈকে ভালকৈ। চ' কৰি থাকিব লাগিব আৰু এই 2 মাহটো কমপ্লিট কৰিব লাগিব যেনে তেনে। চ' আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ গোটেই দিনটো শ্বুট কৰাটো তেনেকৈ পচিবল নহয়, যিহেতু গোটেই ঘৰৰ কামখিনিৰ লগতে পঢ়া শুনাও কৰিব লাগে। চ' তেনেকৈ যিমানখিনি পাৰি কৰিলোঁ আৰু। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।